চৌকি নামে পিকনিক প্লেচ এটা আছে যিটো ফেমাছ পিকনিক প্লেচ তো ইয়াত বন্ধুসকল ইয়াত বিশেষ একো চাব লগা নাথাকিলেও পাহাৰখিনি আছে তাৰপিছত হনুমান মন্দিৰটো আছে আৰু বন্ধুসকল কি খবৰ আপোনালোকৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অসম টাইগাৰ বেগ ইউটিউব চেনেলটিলৈ হয়। তো বন্ধুসকল আজি আপোনালোকে এটা বিশেষ ঠাই দেখুৱাবলৈ আহিছোঁ। আমাৰ ইয়াত জানে মানাহ চৌকি নামে পিকনিক প্লেচ এটা আছে যিটো ফেমাছ পিকনিক প্লেচ। তো ইয়াত বহু ধৰণৰ পশু পক্ষীৰ লগতে পাহাৰবিলাক সেউজীয়া পাহাৰবিলাক লগতে আৰু দুটা নদী আছে। একেখন পাহাৰৰে পানী আহে, দুটা নদীৰ এটা নদীত লেতেৰা পানী আৰু এটা নদীত চাফা পানী আছে। মই আপোনালোকক সেইটো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু যিসকল নতুনকৈ আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকলে এয়া হৈছে পাগলদিয়া নদী বৰ্তমান পানী লেতেৰা কিয়নো পাহাৰত যথেষ্ট পৰিমাণে বৰষুণ আহি আছে আৰু বৰষুণৰ ফলত নদীৰ পানী লেতেৰা হৈছে। সেয়া নতুনকৈ নদী বান্ধ আৰম্ভ কৰিছে, তো কাম চলি আছে বৰ্তমান। আৰু এইপিনে চাবলৈ গ'লে আপোনাৰ নদীটো বহুত আগৰ পৰা আহিছে। এইখন হৈছে পাহাৰ আৰু ইয়াৰ পাছত ডাঙৰ পাহাৰ আছে। সেই পাহাৰখনৰ ডাঙৰ নিজৰা এটা আছে, হয়তো দেখুৱাবলৈ টাইম লাগিব কিয়নো বহুত দূৰ যাব লাগিব, হয়তো ইয়াৰ পৰা 6-7 দিন লাগিব সেই নিজৰা চাবলৈ গ'লে। তো চাই থাকক ভিডিঅ'টো। যিটো মই নদী দেখুৱালোঁ সেইটো হৈছে মেইন পাগলদিয়া নদী আৰু সেই পাগলদিয়া নদীৰ পানী বৰ্তমান লেতেৰা। আৰু এটা নদী দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। সেই নদীটোৰ পানী কিন্তু একেবাৰে চাফা, কিন্তু একেখন পাহাৰৰ পৰা আহিছে আৰু একেবাৰে বৰষুণ দিয়ে আছে। বৰ্তমান এই ঠাইত নাই, কিন্তু পাহাৰত হয়তো বৰষুণ দিয়ে আছে। কিন্তু চাই থাকক বন্ধুসকল, আৰু নতুনকৈ অহাৰ পৰা ছাবস্ক্ৰাইব কৰি দিব। সেয়া চাওক, সকলো চাই লওক। তো বন্ধুসকল মই যাই আছোঁ যিটো নদী দেখুৱাম সেইটোত মানে পানী একেবাৰে চাফা, কিন্তু মেইন পাগলদিয়া নদীটোত কিয় জানো ইমান লেতেৰা আহি আছে। হয়তো বৰষুণ এটা ছাইড আহিছে এটা ছাইড নাই, কিন্তু নাজানো যেতিয়াহ'লে এনেকুৱা পৰিস্থিতিত হৈয়ে থাকে এটা নদীত পানীবোৰ চাফা থাকে আৰু এটাটোত লেতেৰা। তো চাই থাকক, মই গৈ আছোঁ আপোনালোকক দেখুৱাম। এইটো বেছি ডাঙৰ নদী নহয়, কিন্তু ইয়াৰ পানীবোৰ একেবাৰে চাফা হৈ আছে। তো চাই থাকক, এয়া চাই লওক বন্ধুসকল, এয়া চাই লওক। এই নদীটো কিন্তু পানীবোৰ বিৰাট ক্লিন হৈ আছে, চাফা হৈ আছে। এয়া চাই লওক, এইখন পাহাৰ, ওচৰতে আছে পাহাৰ বুলি ক'লেতো জানে আপোনালোকে পাহাৰত বিভিন্ন ধৰণৰ বস্তু থাকে। এইবোৰ ডাঙৰ ডাঙৰ পাথৰ আছে আৰু ইয়াত পৰ্যটক যিহেতু ঘূৰিবলৈ আহে, ইয়াত শৌচাগাৰ সকলোখিনি ব্যৱস্থা কৰি থোৱা হৈছে। আৰু মানুহ যিহেতু দূৰৰ দূৰৰ পৰা আহে, ভাগৰি পৰে, ঘূৰি আহি ভাগৰি পৰে, তো তাৰ কাৰণে জিৰণি চৰা বনাই থৈ দিয়া হৈছে। আৰু পৰ্যটক আহিলে ওপৰৰ ফালে অলপমান আগত গৈ ওপৰৰ ফালে চিৰি এটা আছে, সেই চিৰিৰে গ'লে ওপৰত হনুমান মন্দিৰ এটা পায়। হনুমান মন্দিৰত পূজা অৰ্চনা কৰিব পাৰে আহি, আৰু দেখুৱাবলৈ চেষ্টা কৰিম যদি যাওঁ আগলৈকে, কিয়নো মই এটা বেলেগ বিশেষ কামতহে আহিছোঁ। তাৰ কাৰণে মই আগলৈ যোৱা নাই, কামটো শেষ হোৱাই নাই বৰ্তমান। তো কামটো কৰিব যাব লাগিব, সেইকাৰণে গোটেইখিনি ঠাই দেখুৱাব পৰা নাই মই। হয়তো আৰু নেক্সট ভিডিঅ'ত আপোনালোকক বহুত আগলৈ যাই কেনে দেখুৱাম, যিহেতু দূৰৰ দূৰৰ পৰ্যটক আহে ইয়ালৈ। যিসকলে মোৰ ভিডিঅ' চাই সেইসকলে আগলৈকে যায়, কিমান দূৰলৈকে যায় ঠাইবোৰ চাব পাৰে সেইটো ভিডিঅ'ৰ দ্বাৰাই গম পাব। তো এদিন আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। তো আজি যিহেতু কামত আছোঁ, তাৰ কাৰণে সকলো ঠাই দেখুৱাব নোৱাৰোঁ, তথাপিও অকণমান ভিউ দেখুৱাবলৈ আপোনালোকক আহিছোঁ, কিয়নো বেলেগ কণ্টেণ্ট পোৱা নাই এইকেইদিন। ভিডিঅ' বনাবলৈ ক'তো যোৱা নাই, ভিডিঅ' বনাব পৰা নাছিলোঁ। তো চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰক। আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটি, সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো ক্লিক কৰি অল ন'টিফিকেশ্যনত অন কৰি দিব। তো ভিডিঅ'টো কণ্টিনিউ কৰক, চাই থাকক। মই আপোনালোকক অকণমান হ'লেও দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো গ্ৰীণ আমাৰ যিখন পাহাৰটো চাই থাকক, দেখুৱাই আছোঁ বন্ধুসকল। এইখন এখন পাহাৰ, আৰু পাহাৰৰ ভিউটো আল্টিমেট হয়, যিকোনো পাহাৰৰ ভিউ আল্টিমেট হয়। লগতে এয়া চাওক পাগলদিয়া নদী, যিটো পাগলদিয়া নদীৰ পানী গৈ ইয়াৰ পৰা 200 কিলোমিটাৰ বা 250 কিলোমিটাৰ গৈ ব্ৰহ্মপুত্ৰৰ ওপৰত পৰে। তো এয়াই হৈছে পাগলদিয়া। এয়া চাই লওক, বৰষুণ অহাৰ ফলত পানীবোৰ লেতেৰা, একেবাৰে লেতেৰা, আৰু পানী অলপ বাঢ়িছে। তো ইয়াতকৈ বহুত বাঢ়াৰ ফলত পাছলৈ বানপানীও হৈ যায়। এয়া চাই লওক পাহাৰৰ আল্টিমেট ভিউটো চাই লওক। এইবোৰ গছ গছনি, ইয়াত মানুহ জিৰাব পাৰে। তো চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰিব। আৰু আজি মানুহ নাই, যিহেতু বৰষুণৰ বতৰ, মানুহবোৰ অহা নাই চাবলৈ। সেয়া এটা পাহাৰৰ ওপৰত ঘৰ আছে, যিটোত যাই মানুহবোৰে ৰেষ্ট ল'ব পাৰে, যিহেতু পাহাৰৰ ওপৰত চিৰি বগালে যথেষ্ট ভাগৰ লাগি যায়। তো তাৰ কাৰণে জিৰণি চৰা বনাই থোৱা হৈছে। আৰু এনেকৈ আপোনালোকৰ এদিন ওপৰলৈ গৈ সকল ইয়াত বিশেষ একো চাব লগা নাথাকিলেও পাহাৰখিনি আছে, তাৰপিছত হনুমান মন্দিৰটো আছে, আৰু
সেউজীয়া পৰিৱেশ যিটো সেউজীয়া পৰিৱেশ চৰাই চিৰিকটিয়ে সকলোখিনি মানে আঁকোৱালি লৈ যিটো এটা ফিল আহে সেই ফিলটোৰ কাৰণে এই ঠাইখিনি আহি এটা ভাল লাগে। বাকী বিশেষকৈ একো মানে চাবলগীয়া ইয়াত নাই। মই কৈ দিলোঁ ভালকৈ, কিয়নো ইমান দূৰণিৰ পৰা মানুহ আহে। বিশেষ কৰি ইয়াত খানা চানা আল্টিমেট খাব পাৰে, কিয়নো বঢ়িয়া হাৱা বতাহ লগতে সেউজীয়া পৰিৱেশ, ইমান এটা ভাল পৰিৱেশ। সেই ক্ষেত্ৰত কিন্তু মানুহখিনি আহি ইয়াত মনটো শান্তি ল'ব পাৰে, কিয়নো খানা খোৱা সময়ত মানুহে শান্তিটো বিচাৰে আৰু খাই ভাল পোৱাটো বিচাৰে। তো চাই লওক, মই আপোনালোকক দেখুৱাম ওপৰলৈ যোৱা চিৰি আৰু হনুমান মন্দিৰৰ যিটো গেট সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই থাকক বন্ধুসকল, এয়া হৈছে হনুমান মন্দিৰৰ আগৰ জিৰণি চৰা, যিহেতু ওপৰৰ পৰা আহি ভাগৰ লাগে আৰু ইয়াত জিৰাব পাৰে। এইবোৰ বগৰী গছ আৰু এইখন পাহাৰ, ওখ পৰ্বত, সৌপিনে পাহাৰ আছে, সেইপিনৰ পৰা পাগল দিয়া নৈটো বাগৰি আহিছে। তো এইখন হৈছে এখন ব্ৰিজ, সৰু সুৰা ব্ৰিজ। তো ইয়াৰ পৰা গৈ আপোনালোকে যাব পাৰিব। সেয়া হৈছে হনুমান মন্দিৰৰ গেট। তো ওপৰলৈ চিৰি আছে, চিৰি বগাই গৈ আপোনালোকে হনুমান মন্দিৰ চাব পাৰে। তো মই অন্য এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম হনুমান মন্দিৰটো। আজি ওপৰলৈ নাযাওঁ, কিয়নো বেলেগ কামটো আছোঁ নহয় জানো। এয়া হৈছে ক্লিন নদীটি, চাই লওক যথেষ্ট পৰিমাণৰ পানী আছে। আৰু সেইপিনে পাহাৰৰ ওপৰত ডাৱৰ মানে লাগি আছে, কিয়নো পাহাৰত বৰষুণ পৰি আছেতো, সেয়েহে ডাৱৰ যথেষ্ট পৰিমাণে পাহাৰত লাগি আছে। এয়া চাই লওক ভিউ। বন্ধুসকল, ভিউটো এবাৰ ভালদৰে আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো ভালদৰে চাই ল'ব, সকলো পিনৰ ভিউ বঢ়িয়া কৰি লৈ ল'ম। তো চাই থাকক ভিডিঅ'টি, তো ভিউটো চাই লওক। তো বন্ধুসকল, ভিডিঅ'টি আজিলৈ ইমানেই। তো সম্পূৰ্ণ ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিডিঅ'বোৰ চাই আছে, তো সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মানে ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টি এইখিনিয়ে, কেনেকুৱা পালে কমেণ্ট বক্সত জনাই দিব। তো এইখিনিয়ে। হেল্ল' বন্ধুসকল, এয়া চাওক আমাৰ লগত আছে কি এজন ইউটিউবাৰ ৰাফটাৰ অফিচিয়েল, চেনেলটোৰ নাম হৈছে ৰাফটাৰ অফিচিয়েল। তো যিসকলে ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাই থাকিব। তেনেদৰে মোক যেনেকৈ সহায় কৰিছে আকৌ সহায় কৰি দিব। আমাৰো ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাৰপিছত লাইক কৰি দিব, যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। আৰু চাইডত বটন আছে, বটনটো এনেকৈ টিপি দিয়ক, বাজি কেনে স্ক্ৰীন টাচটো যাতে বেয়া হৈ নাযাওক। এইখিনিয়ে। তো ছাপোৰ্ট কৰি দিব আৰু বাই বাই।